আবৃত্তি কৰিবলৈ লৈছো ডাক্তৰ হেমন্ত কুমাৰ গোস্বামীৰ কবিতা ৩১ ডিচেম্বৰ। ৩১ ডিচেম্বৰত শেষ হয় ডায়েৰীৰ পৃষ্ঠা, শেষ হয় বছৰৰ একোটা সংখ্যা, শেষ হয় কেলেণ্ডাৰত ৩৬৫টা দিন, শেষ হয় ১২ মাহৰ হৰ্ষ বিষাদৰ গীত। ৩১ ডিচেম্বৰত বয়স বাঢ়ে আৰু আয়ুস টুটে, হতাশা বাঢ়ে আৰু আশাবোৰ টুটে। ৩১ ডিচেম্বৰত বাঢ়ে আৰু টুটে জীৱনৰ যুগ বিয়োগ। ৩১ ডিচেম্বৰত পুৰণি হয় পূৰ্বৰ পৰিকল্পনা, পুৰণি হয় পৰিয়াল পৰিজন, পুৰণি হয় সময়ৰ মান। ৩১ ডিচেম্বৰত সকলোৰে বুকুৰ মাজত বিষাদৰ এটা গান। ৩১ ডিচেম্বৰত ব্যস্ততা বাঢ়ে বজাৰত, ব্যস্ততা বাঢ়ে আখলত, ব্যস্ততা বাঢ়ে হস্পিটেলত আৰু ডাক্তৰৰ চেম্বাৰত। মটৰ চাইকেল আৰু গাড়ীবোৰৰ বাঢ়ে গতি, পিতৃ মাতৃ পত্নী ভগ্নীৰ টোপনি নাহে ৰাতি। ৩১ ডিচেম্বৰ মানে এটা বনভোজ, এটা বনৰীয়া চিঞৰ অথবা সুহুৰি। ৩১ ডিচেম্বৰ মানে এটা বিদায় উৎসৱ, পোৱা নোপোৱাৰ কিছু সোঁৱৰণি। ৩১ ডিচেম্বৰ মানেই এটা নতুন বছৰৰ আগমনৰ আগজাননী, একাধিক নতুন সপোনৰ উকমুকনি, কিছুমান নতুন পৰিকল্পনাৰ আঁচনি, জীৱনক নতুনকৈ সজোৱাৰ প্ৰবল প্ৰস্তুতি। ৩১ ডিচেম্বৰ কাৰোবাৰ বাবে হাঁহিৰ ৰসঘৰা, কাৰোবাৰ বাবে চকুলোৰ নিজৰা, আৰু কাৰোবাৰ বাবে হয়তো সময়ৰ এক নিৰহ গতানুগতিকতা। তথাপি কামনা কৰিছো ৩১ ডিচেম্বৰত বিশ্বব্যাপী বিয়পি পৰক নতুন বছৰৰ বাবে বুকু ভৰা শুভকামনা।